हेलो फ्रेंड्स मैं मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি বনাব লৈছো ভেদাইলতা আৰু মচুৰ দাইলৰ পকৰি। ইয়াৰ কাৰণে মই কি বস্তু লৈছো চাওচোন বলক। ইয়া মই মচুৰ দাইলখিনি মিক্সিত ধুনিয়াকৈ পিছি লৈছো। ইয়াত মই নহৰু হালধি নিমখ দি মিক্সিত ধুনিয়াকৈ বস্তুটো মই পিছি লৈছো। এইখিনি ভেদাইলতা লৈছো, এইখিনি মই পিয়াজ এটা কাটি লৈছো আৰু জলকীয়া এটা দি দিম মই। গোটেই মিশ্ৰণটো মই ধুনিয়াকৈ সানি লম এতিয়া। ইয়া মই গেছত কেৰাহীখন পাতি তেল গৰম হৈছে, মই ইয়াত এটা এটাকৈ পকৰি দি দিছো এতিয়া। এতিয়া মোৰ পকৰিখিনি এতিয়া মই লুটিয়াই দিম। এটা এটাকৈ লুটিয়াই দিছো মই। পকৰিখিনি এতিয়া ধুনীয়াকৈ হৈ গৈছে। পকৰিখিনি মচমচীয়া হ'লে খাবলৈ ভাল লাগে। মোৰ পকৰিখিনি হৈ গ'ল, এতিয়া বাকীখিনি মই পিছত বনাই ল'ম। মোৰ হৈ গ'ল পকৰি বনোৱা। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।